কোনোবাই যদি আমাক অক্ষম বুলি কয়, কোনোবাই যদি আমাৰ জাতিটোক অক্ষম বুলি কয়, কোনোবাই যদি আমাৰ জাতিটোৰ প্ৰতিজন মানুহক বৌদ্ধিকভাৱে পংগু বুলি কয়, কোনোবাই যদি আমাৰ চিন্তা, আমাৰ কথা আৰু আমাৰ কামবোৰক বিকৃত বুলি কয়, আমি বাৰু ভালকৈ বুজি পামনে? আমি বাৰু সহ্য কৰিমনে? আমি বাৰু মানি ল'মনে? আমি বাৰু কওঁতাজনক যোগ্য প্ৰত্যুত্তৰ দিব পাৰিমনে? আৰু যদি ইয়াৰ প্ৰত্যুত্তৰ দিওঁ, তেনেহ'লে কিদৰে দিম? মই ভাস্কৰ বৰদলৈ আজি আহিছোঁ এই ভিডিঅ'টোত এই প্ৰশ্নকেইটাৰ ওপৰত কিছু কথা ক'বলৈ। প্ৰথম প্ৰশ্নটো, আমি বাৰু ভালকৈ বুজি পামনে? এই ক্ষেত্ৰত মোৰ পোনপটীয়া উত্তৰ হ'ল, আমি প্ৰতিজনেই এই কথাখিনি সহজেই বুজি পাম। আমাক যে তুচ্ছ তাচ্ছিল্য কৰি এই কথাবোৰ কোৱা হৈছে, সেইটো বুজি পাম আৰু আমাৰ তেজ উঠলি উঠিব। প্ৰতিবাদ কৰি এনে সিদ্ধান্তদাতাক এশিকনি দিবলৈ মন যাব। কিন্তু আমি সহ্য কৰিমনে? এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ লৈ মই সন্দিহান। মই নিশ্চিত আমি বিভাজিত হৈ পৰিম। লগে লগে আমাৰ প্ৰতিবাদ প্ৰত্যুত্তৰ দুৰ্বল হৈ পৰিব। মই জানো আমি সহ্য নকৰোঁ বুলি কৈ দৃঢ়তাৰে ঐক্যবদ্ধভাৱে থিয় হ'ব নোৱাৰিম। কাৰণ আমাৰ মাজৰ সৰহ অংশ মানুহে কোনে এই মন্তব্য কৰিছে সেই কথাটো জনাৰ পাছতহে সহ্য কৰিব নে নকৰে সেইটো কৰিবলৈ স্থিৰ কৰিব। নিজৰ জাতিক আৰু নিজৰ জাতিৰ মানুহক সামগ্ৰিকভাৱে অপমান কৰিলে সহ্য নকৰোঁ বুলি সিদ্ধান্ত ল'বলৈ, স্পষ্টভাৱে উত্তৰ দিবলৈ আৰু তাৰ যথোচিত উত্তৰ দিয়াৰ বাবে কাম কৰিবলৈ আমাৰ মনস্তত্ব এতিয়াও গঢ় লোৱা নাই। কাৰণ আমি কোনেও আজিলৈকে ভুলৰ প্ৰকৃত প্ৰতিৰোধ কৰিবলৈ শিকা নাই। শিকিছোঁ কেৱল নিজতকৈ দুৰ্বল মানুহৰ ওপৰত ভুল শুদ্ধৰ বিচাৰ কৰি নিজক ন্যায়ৱান বুলি প্ৰমাণ কৰিবলৈ। মনস্তাত্ত্বিক অন্ধত্বৰ কাৰণে ক্ষতিকৰ হ'লেও বহু চিন্তা, কথা আৰু কাম একাংশ মানুহে সদায় মানি আছে। আজিলৈকে জাতিৰ মৰ্যাদা হানিকৰ বহু চিন্তা, কথা আৰু কামৰ প্ৰত্যুত্তৰ আমি দিয়াই নাই। কিন্তু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আমি দিব নোৱাৰোঁ বা সদায় পৰমুখাপেক্ষী হৈ থাকিম, তেনে নহয়। নিজৰ জাতিক আৰু নিজৰ জাতিৰ মানুহক সামগ্ৰিকভাৱে কৰা অপমান যদি মানি লওঁ, তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ কিদৰে দিম এই প্ৰশ্নটো অৰ্থহীন। আৰু যদি মানি নলওঁ, তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ কিদৰে দিম সেই কথাটো ভালকৈ মন কৰিব লাগিব। আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিবই লাগিব। ইয়াৰ কাৰণে কিন্তু অন্য ধৰণেৰে চিন্তা কৰিব লাগিব, কথা ক'ব লাগিব আৰু কাম কৰিব লাগিব। আজিলৈকে থকা পন্থাবোৰ এই ক্ষেত্ৰত উৎপাদনহীন। কাৰণ প্ৰচলিত পন্থাবোৰে হাজাৰজনৰ উতলা তেজ জাত পাত ভাষা ধৰ্মৰ নামত চেঁচা কৰি অন্য দিশে প্ৰবাহিত কৰে। কিদৰে যোগ্য প্ৰত্যুত্তৰ দিম সেই প্ৰশ্ন দৃঢ় হোৱাৰ পাছত জানি লোৱা ভাল আমাক কোনে এনেকৈ কৈছে বা আমি কাক প্ৰত্যুত্তৰ দিব লাগে। ভালকৈ মন কৰক, স্পষ্টকৈ বুজিব। আমাক আমাৰ চৌপাশৰ পাৰিপাৰ্শ্বিকতাই এইদৰে কৈছে আৰু প্ৰমাণ কৰিছে। কাৰণ আমাৰ পাৰিপাৰ্শ্বিকতা আমাৰ চিন্তা, কথা আৰু কামৰ মানদণ্ডৰ সমানুপাতিক। আমি আমাৰ এই পাৰিপাৰ্শ্বিকতাক প্ৰত্যুত্তৰ দিব লাগে আৰু তাক সলনি কৰিব লাগে। মই জানো পাৰিপাৰ্শ্বিকতাৰ কথা কোৱাৰ লগে লগে একাংশ শ্ৰোতা বিৰক্ত হ'ব, পিছৰখিনি আগ্ৰহেৰে শুনিবলৈ মন নাযাব। তথাপি অনুৰোধ থাকিল, মন দি শুনক আৰু উপেক্ষা নকৰিব। চাপৰিলে মেঘ নাটৰে, আনে কৰিব বুলি বহুত ভাবিলে। আজিও যদি নিজে হাতে কামে নকৰে, তেনেহ'লে আপোনাৰ উত্তৰ প্ৰজন্ম নিশ্চিতৰূপেই বিপদত পৰিব। কাৰণ আজিৰ উপেক্ষা কালিলৈ ডাঙৰ ক্ষতি। জাতিৰ মৰ্যাদা আৰু উত্তৰণৰ লগত জড়িত কোনো কাম কোনো কাৰণত উপেক্ষণীয় নহয়। মই বিশ্বাস কৰোঁ উচিত প্ৰত্যুত্তৰ দিবলৈ আমাৰ জাতিটোৰ প্ৰতিজন শুভচিন্তক, শিক্ষিত আৰু দায়িত্বশীল মানুহেই সকলোতকৈ আগতে ধৰ্ম, ইতিহাস, দৰ্শন, বিজ্ঞান, ৰাজনীতি, অৰ্থনীতি, নৃতত্ব আদিৰ দিশৰ দৰকাৰী মননশীল অধ্যয়ন কৰিব লাগিব, য'ত দৰকাৰী জ্ঞানেৰে ভঁৰাল চহকী হয়। এই জ্ঞানৰ সহায়ত পাৰিপাৰ্শ্বিকতাৰ এই সিদ্ধান্ত আৰু প্ৰমাণক সলনি কৰিবলৈ আগবাঢ়িব লাগিব। হাতে কামে কৰি আগবাঢ়োঁতেও নতুনকৈ জ্ঞানৰ প্ৰয়োজন অনুভৱ হ'ব পাৰে। তৎক্ষণাৎ তাৰ ওপৰত অধ্যয়ন কৰি সেই দৰকাৰী জ্ঞানখিনি আহৰণ কৰিব লাগিব। আমি প্ৰত্যেকেই ঐক্যবদ্ধৰূপে কাম কৰিব লাগিব। কিন্তু ইয়াতেই কাম শেষ নহয়। ঐক্যবদ্ধ হৈ কাম কৰোঁতেও দৰকাৰ হ'ব পাৰে পৰস্পৰ পৰিপূৰক আৰু পৰিপোষক মনোভাৱ, য'ত প্ৰতিজনৰ অন্তৰ একাত্ম হৈ পৰিব পাৰে। এনে কৰিব পাৰিলেহে সঠিক প্ৰত্যুত্তৰ দিয়া আৰু জাতিটোৰ উত্তৰণৰ ভেটি গঢ়া সম্ভৱ। কওঁতাজন যিয়েই নহওক, অযুক্তিকৰ চিন্তা, কথা আৰু কাম অস্বীকাৰ কৰিবই লাগিব। অপমানজনক, মৰ্যাদাহানিকৰ বা ক্ষতিকৰ চিন্তা, কথা বা কামক প্ৰত্যুত্তৰ দিবই লাগিব। এই অস্বীকাৰ কৰা আৰু প্ৰত্যুত্তৰ দিয়া কিন্তু ইমান সৰল নহয়। নাজানিলে ক্ষতিৰ আশংকা নিশ্চিত। সেয়ে এই ক্ষেত্ৰত প্ৰাসংগিক প্ৰশ্ন হ'ল, কিদৰে অযুক্তিকৰ চিন্তা, কথা বা কাম অস্বীকাৰ কৰা যায়।
আৰু কিদৰে অপমানজনক, মৰ্যাদাহানিকৰ বা ক্ষতিকৰ চিন্তা, কথা বা কামৰ প্ৰত্যুত্তৰ দিয়া যায়। ক্ষতিৰ আশংকা আছে কাৰণে বহু সময়ত আমি অসহায় হৈ পৰোঁ, কিন্তু সেইটো সাময়িক অৱস্থা, স্থায়ী নহয়। সাময়িকভাৱে অসহায় হৈ পৰাটো স্বাভাৱিক কথা, সদায় অসহায় হৈ পৰাটো কিন্তু অক্ষমতা। আমি অক্ষম নহয় সেইটো এবাৰ ভালকৈ অনুভৱ কৰক। মই দৃঢ়তাৰে বিশ্বাস কৰোঁ জাতিগতভাৱে আমি বাৰুকৈয়ে সক্ষম। নিজক, নিজৰ জাতিক আৰু নিজৰ দেশক ভাল পোৱা প্ৰতিজন মানুহে পাৰিপাৰ্শ্বিকতাক অধ্যয়ন কৰক আৰু অনুভৱ কৰক। সকলো ধৰণৰ প্ৰত্যাহ্বান মুকলিকৈ গ্ৰহণ কৰিবলৈ মনস্তাত্ত্বিক অন্ধত্বৰ পৰা মুক্ত হওক। সম্বন্ধৰ অন্ধত্ব, লাভৰ অন্ধত্ব, লিংগৰ অন্ধত্ব আৰু বিশ্বাসৰ অন্ধত্বৰ শিকলি ছিঙক। আহক প্ৰতিটো দৰকাৰী দিশৰ দৰকাৰী অধ্যয়ন কৰি এখন সক্ষম সমাজ গঢ়োঁ। আহক ভালকৈ ভাল চিন্তা কৰা, ভালকৈ ভাল কথা কোৱা আৰু ভালকৈ ভাল কাম কৰাৰ প্ৰতিযোগিতা কৰোঁ। কিন্তু পৰন্তু এইবোৰ বাদ দি প্ৰতিজন ব্যক্তিৰ সঠিক চিন্তা, সঠিক কথা আৰু সঠিক কামক আন্তৰিকতাৰে শ্ৰদ্ধা জনাই স্বীকৃতি দিওঁ। আহক প্ৰতিজন ব্যক্তিৰ বেয়া চিন্তা, বেয়া কথা আৰু বেয়া কামৰ প্ৰতি শূন্য সহনশীল হওঁ। অস্বীকাৰ কৰোঁতে আৰু প্ৰত্যুত্তৰ দিওঁতে কঠোৰ অথচ শিষ্ট আৰু মাৰ্জিত হওঁ। আহক নিজৰ চিন্তা, কথা আৰু কামৰ দিশৰ পৰা যাতে পৰনিৰ্ভৰশীলতা প্ৰকাশ নহয় তালৈ সতৰ্কতাৰে মন কৰোঁ। আনে যাতে চকু মুদি ভৰসা কৰিব পাৰে তেনে ব্যক্তিত্ব এটা নিজৰ মাজত গঢ় দিওঁ। আহক আমি এনে স্বাৰ্থপৰ হওঁ যাক দেখি মানুহে ঘৃণাৰ সলনি শ্ৰদ্ধাত শিৰ নত কৰে। এনে সত্যবাদী হওঁ যি স্থান, কাল, পাত্ৰৰ প্ৰতি সচেতন আৰু সাৱধান, যি সঁচা কথা ভালকৈও ক'ব জানে। মই তেনেই সাধাৰণ মানুহ ৰূপে মুকলিকৈ আহ্বান জনাইছোঁ, আহক পাৰিপাৰ্শ্বিকতাই আমাক জনোৱা এই প্ৰত্যাহ্বানকেইটা গ্ৰহণ কৰোঁ আৰু তাৰ উচিত জবাব দিবলৈ কোনোবা নহয় কোনোবা এটা দৰকাৰী সৰু দিশত হ'লেও নিজক হাতে কামে লগাওঁ। আহক আজিৰ পৰাই, এতিয়াৰ পৰাই হাতে কামে আৰম্ভ কৰোঁ। সকলোৱে এনে চিন্তা কৰা, এনে কথা কোৱা আৰু এনে কাম কৰা আৰম্ভ কৰোঁ য'ৰ পৰা কেৱল আমাৰ মাজত একতাৰ মানসিকতা জন্মে। পাৰিপাৰ্শ্বিকতাৰ পৰা শিকা দৰকাৰ আজি আমাক স্বজাতিৰ বিভাজনৰ পথ কেতিয়া, ক'ত, কেনেকৈ জন্মিছে সেইটো বুজিব পৰা আৰু সেইবোৰ প্ৰতিৰোধ কৰিব পৰা চিন্তা, কথা আৰু কামৰ লগত যুক্ত মননশীল অধ্যয়নৰহে প্ৰয়োজন। কাৰণ ভাঙোন হ'ব পৰা কথা কৈ জাতীয় ঐক্যৰ বিশাল কচৰত কৰা শিশুসুলভ আচৰণ। মনস্তাত্ত্বিক অন্ধত্বমুক্ত নহ'লে নিজৰ মাজত বাৰুকৈ সক্ৰিয় হৈ থকা এই স্ববিৰোধ বুজা নাযায়। আহক ঐক্যবদ্ধভাৱে সকলোৱে পাৰিপাৰ্শ্বিকতাৰ এই প্ৰত্যাহ্বানকেইটা গ্ৰহণ কৰোঁ আৰু জাতিটোক প্ৰতিষ্ঠিত কৰাৰ দিশত দৃঢ়তাৰে আগবাঢ়োঁ। ধন্যবাদ।